প্ৰথমতে খাব লৈছোঁ মিঠাই, তাৰ পাছত মই এটা ৰেচিপি বনাব লৈছোঁ। বিলাহী কাটি লৈছোঁ আৰু পিঁয়াজ নহৰু, ইফালে মাংসখিনিৰ লগত পিঁয়াজ দি লৈছোঁ, ইফালে কোমোৰা আৰু আলু কাটি লৈছোঁ। এতিয়া মই মাংসখিনি মেৰিনেট কৰিবলৈ অকণমান মিঠাতেল দি দিম আৰু মছলাও দি লৈছোঁ। গোটেইখিনি মই সানি লৈ অলপ টাইম থৈ দিম। আপোনালোকে পিঁয়াজ ইয়াতকৈ বেছিও দিব পাৰে। পিঁয়াজটো মাংসত যিমানেই বেছি দিয়ে সিমানেই ভাল হয়। মোৰ মাংস আধা কেজি, সেইকাৰণে ময়ো ইমান পিঁয়াজ দিয়া নাই, কমেই দিছোঁ অলপ। ভালকৈ সানি লৈ মই এতিয়া মাংসখিনি অলপ টাইমৰ কাৰণে থৈ দিম। কেঁচা পিঁয়াজ অলপ দি লৈ সানিব, তেতিয়া মাংসখিনি ভাল হয়। কেৰাহীখন গৰম হ'বলৈ দিছোঁ। হোৱাৰ পাছত মই এয়া নহৰু আৰু পিঁয়াজখিনি মই দি দিম। এতিয়া ভালকৈ ভাজিব, কাৰণ নহ'লে দেই যাব। পিঁয়াজখিনি ভাজি হৈছে আৰু এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনি ভালকৈ ভাজি থাকিব। ব্ৰইলাৰ মাংস সোনকালেই সিজিব, হ'লেও অলপ টাইম ভালকৈ ভাজিব। এয়া দেখিছে, মই ঢাকি দিছিলোঁ, এতিয়া আকৌ ঢাকনাখন খুলি মই চাইছোঁ আৰু লৰাই দিছোঁ, নহ'লে দি যাব। তাৰ পাছত মই কোমোৰা আৰু আলুখিনি দি দিছোঁ। এতিয়া মই অলপ লৰাই আকৌ ঢাকনাখন দি দিম। এতিয়া মই আধা সিজোতেই বিলাহীখিনি দি দিম। বিলাহী দিলে মাংসখিনি কালাৰ উঠে। বিলাহীখিনি অলপ গলি যোৱালৈকে লৰাই থাকিব, তাৰ পাছত পানী দি দিব। পানী আপোনালোকৰ যিমান দৰকাৰ হয় সিমানেই দিব। মই মোৰ জোখ অনুসৰি দি লৈছোঁ। এতিয়া আকৌ মই এবাৰ লৰাই লৈছোঁ। এতিয়া মই আকৌ ঢাকি দিম, তেতিয়া সোনকালে সিজে। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। দেখিছেনে কালাৰটো কেনেকুৱা উঠিছে? এনেকৈ জুইত বনাই খাই চাবচোন, খুবেই টেষ্টি হয়। আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।